এই মুহূৰ্তত টপ নিউজ অসমৰ সমূহ দৰ্শকক দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰা গুটিপাৰাত বিদ্যুৎ পৃষ্ঠ হৈ এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ত্ৰিশ অক্টোবৰ দিনটো গুটিপাৰাবাসীৰ এক অভিশপ্ত দিন আছিল। যোৱাকালি 30 অক্টোবৰ অভিশপ্ত দিনতে আবেলি 4 বজাত ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত গুটিপাৰাত পুনৰ বিদ্যুৎ পৃষ্ঠ হৈ এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় গঞা ৰাইজে জুই নুমুৱাবলৈ আহি উপস্থিত হয় যদিও জুইৰ কাষ চাপিব নোৱাৰিল। হঠাতে জুই লগাত ভস্মীভূত হয় 4টা ঘৰ দুৱাৰ, আচবাব পত্ৰ, মোবাইল ফোন, দুভৰাল ধান আৰু বহুতো নথিপত্ৰ পৰি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰে যদিও অগ্নি নিৰ্বাপক বাহিনী আহোঁতে পলম হোৱাত সা সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ মুৰব্বী কেইজন ক্ৰমে মহিদুল ইছলাম, ৱাৰ্ড মেম্বাৰ সৈয়দ আলী, শ্বহিদুল ইছলাম আৰু সমেৰ আলী। উক্ত অগ্নিকাণ্ডত মুঠ 4টা পৰিয়ালৰ 6,30,000 টকাৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে খবৰ পাই জুই লগা ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিয়াল কেইটাৰ ঘৰ-বাৰী সা সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসকলৰ কাষত থিয় দি বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীয়ে ক্ষয়ক্ষতিৰ বুজ লয় আৰু কিছু আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। অত্যন্ত মৰ্মাহত দুখিত যে আজি মোৰ সমষ্টিত গুটিপাৰা তৃতীয় খণ্ডত 4টা ফেমিলিৰ ঘৰ পুৰি ভস্মীভূত হৈছে আৰু কোনো ধন সম্পত্তি, চাউল দাইল, কাপোৰ কানি একো তেওঁলোকে বচাব পৰা নাই। আৰু আটাইতকৈ বেছি দুৰ্বিষ অৱস্থা এইটোৱেই যে তেওঁলোকে তেওঁলোকৰ মাটি বাৰী, নাগৰিকত্ব, NRC, বিভিন্ন যে জৰুৰী কাগজ পাতি আছিল সেইখিনিও তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। ওচৰৰ ৰাইজে আহি পেলাই জুই নুমাইছে, ফায়াৰ ব্ৰিগেড আহিছে, অলপ দেৰিকৈ পলমকৈ আহিছে। অহাৰ পিছতে এই 4টা ফেমিলিৰ ঘৰতে জুইখিনি আবদ্ধ আছিল, বেছি বিয়পি পৰা নাই। যিয়ে নহওক কোনো মানুহৰ জীৱনৰ কোনো ক্ষতি হোৱা নাই আৰু মই ইয়াৰ কাৰণে অত্যন্ত দুখিত আৰু চৰকাৰক মই অনুৰোধ জনাম যে চৰকাৰী নিয়মমতে যিখিনি তেওঁলোকে ক্ষতিপূৰণ কৰিব লাগে সেইখিনি যাতে পায়। আৰু মই ব্যক্তিগত হিচাপে আপাতত তেওঁলোকক এক দুদিন চলাৰ কাৰণে মই 4টা ফেমিলিক 4,000 টকা দিছোঁ আৰু ভৱিষ্যতে আৰু দিয়াৰ কাৰণে মই চেষ্টা কৰিম। ধন্যবাদ।